হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিক ৰজা ৰাণীত অভিনয় কৰা বৈষ্ণৱীৰ আচল পৰিচয়ৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বৈষ্ণৱীৰ আচল নামটো হৈছে প্ৰিয়ংকা শইকীয়া। প্ৰিয়ংকা শইকীয়াৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁৰ ফেমিলিত মাক দেউতাক আৰু তেওঁৰ এগৰাকী বায়েক আছে। প্ৰিয়ংকা শইকীয়াৰ ফিজিকেল এপিয়াৰেঞ্চৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্সিমেটলি আৰু ৱেইট হৈছে এপ্ৰক্সিমেটলি 51 কেজি। তেওঁৰ শিক্ষাগত জীৱনৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ মডাৰ্ণ ইংলিছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তাৰ পৰাই তেওঁ HS পাছ কৰে আৰু তাৰ পাছত তেওঁ কটন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। প্ৰিয়ংকা শইকীয়া আৰু এক্টিঙেই হৈছে তেওঁৰ প্ৰফেশ্যন। বৰ্তমান প্ৰিয়ংকা শইকীয়াই ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকত বৈষ্ণৱীৰ চৰিত্ৰত অভিনয় কৰি আছে আৰু লগতে ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিক দুবৰীত নয়নাৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু দুবৰী আৰু ৰজা ৰাণী দুয়োখন ধাৰাবাহিকেই চাইনে? মোক কমেণ্টত জনাবচোন। যদি দুয়োখনেই চাই কোনখন চাই বেছি ভাল পায় সেইটোও জনাব। আৰু লগতে প্ৰিয়ংকা শইকীয়াৰ অভিনয় আপোনালোকে ৰজা ৰাণীত বেছি ভাল পাইছে নে দুবৰী ধাৰাবাহিকত বেছি ভাল পাইছে সেইটো মোক নিশ্চয় জনাব। আৰু প্ৰিয়ংকা শইকীয়াৰ যদি ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ যাওঁ, বৰ্তমান তেওঁ কাৰো লগতেই প্ৰেমৰ সম্পৰ্কত নাই, অৰ্থাৎ তেওঁ ছিংগল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল পালে লাইক কৰি দিব আৰু আগলৈও এনেধৰণৰ আপডেটসমূহ যদি পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। আৰু লগতে মই এইখিনিতে আৰু এটা কথা জনাই থওঁ, এই যিখিনি তথ্য মই আপোনালোকক দিছোঁ সেয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা কালেক্ট কৰি দিছোঁ। গতিকে ইয়াৰ মাজতে যদি দুই এটা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক আপোনালোকে ক্ষমা কৰি দিব, লগতে কমেণ্ট ছেকশ্যনতো জনাই দিব। থেংক ইউ।